নমস্কাৰ সকলোকে মোৰ আন এটা মিনি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টো পিছে সন্ধিয়াৰ পৰাহে আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো যোৱাকালিৰ মানে শনিবাৰৰ দিনাৰ হয়, যিহেতু দেওবাৰে আমাৰ বিয়া মানে আজি আমাৰ বিয়া, গতিকে এয়া বিয়াৰ আগদিনাৰ ভিডিঅ'। এয়া পেণ্ডেলৰ কামবিলাক প্ৰায় হৈছেগৈ আৰু পেণ্ডেলটো দেখিবলৈ সঁচাকৈ বৰ ধুনীয়া হৈছে ন, মানে লাইটিংখিনি কৰি দিছে যে ভাল লাগিছে। আৰু মই অকণমান শুলোঁ, পিছে শুৱাৰ পৰা উঠি এয়া আহিছোঁ। ডাঙৰ বমাই এয়া ধূনা ফুৰাই আনিছে। মই বোলো ৰ'ব আপোনালোকো মই ভিডিঅ'ত উলিয়াই দিম দেই। এয়া বমাক অকণমান দেখাই দিলোঁ। তাৰপিছত ভিতৰলৈ গৈ দেখিছোঁ এয়া বমাহঁতে মা সকলোৱে মিলি পেলাই এয়া পাণখিনি ঠিক ঠাক কৰি আছে আৰু এইফালে কাপোৰো আহি গ'ল নহয়, এয়া চিলাব দিছিলে বোলে। কাপোৰবিলাকো অলপকৈ চাইছোঁ আৰু মেইন কাপোৰযোৰ পিছে অহাই নাই, মেইন কাপোৰযোৰ মই আনিবগৈ লাগিব। তাৰপিছত এয়া চাহ একাপ খাবলৈ বুলি পাকঘৰলৈ আহিলোঁ, গাখীৰখিনিও গৰমাই দিলোঁ আৰু চাহ একাপে বনাই ল'লোঁ। লগতে ক'লে যে কাৰিকৰৰ মানুহকেইজনকো চাহ একাপ দিব লাগে, তেওঁলোক অহা সময় হ'ল বোলে, গতিকে তেওঁলোকলৈও এয়া প্লেট সজাইছোঁ। তেওঁলোককো চাহখিনি দি কৰি লৈ আমি পিছে গান লগাই আছোঁ দেই। এয়া আমাৰ চটচটিয়ে নাচিয়ে আছে গান শুনি। তাৰপিছত আমি ভাবিলোঁ বোলো মেহেন্দিকে লগাই লওঁ নেকি, মানে তলফালে নলগাওঁ, হাতৰ মানে তলুৱাত নলগাওঁ, এনেকৈ ওপৰতে লগাম, চবেই ওপৰতে লগাম আৰু এয়া মেহেন্দি ষ্টাইল উলিয়াই লৈছোঁ। ইফালে কইনাক আকৌ এই চুয়ে লৈছে, কাৰণ কাইলৈ ৰাতিপুৱা লগাবলৈ হ'লে কালাৰটো ইমান ভালকৈ নুঠে ন, সেইকাৰণে তাই আজি চুই পেলাই কইনাক লগাই দিব আৰু আমি কাষতে বহি সকলোৱে মেহেন্দি লগাইছোঁ।